So hello everyone, মই ঘন স্বাগতম জনাইছোঁ ঘন অফিচিয়েল ইউটিউব চেনেললৈ। চ' গাইজ আজি আপোনালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছোঁ আৰু যিহেতু আমাৰ আহি আছে আছাম পুলিচ ইউ বি বিভাগ কামাণ্ডো ইণ্টাৰভিউ আৰু এতিয়া প্ৰায় আমাৰ হাতত এমাহো নাই আৰু এমাহ বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় জানে যে আপোনালোকে ধৰি ল'ব পাৰে যে 20 দিন 25 দিনমান সময় আছে আৰু এতিয়া চবৰ মনত এটাই ডাউট যে আমাৰ যিটো আহি আছে আমাৰ ইণ্টাৰভিউ আৰু এই ইণ্টাৰভিউ এমাহত আগতে আমি কেনেকুৱা ধৰণৰ ৰানিং প্ৰেক্টিচ কৰিব লাগে। চ' তাৰ ওপৰতে ভিত্তি কৰি আজি আপোনালোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' বুলি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ। চ' আপোনালোকৰ কাৰণে মই কেইটামান টিপছ লৈ আনিছোঁ আৰু সেই টিপছ এইকেইদিন আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' আপোনালোকে সেই টিপটো চালে আপোনালোকৰ সকলো ডাউটছ ক্লিয়াৰ হৈ যাব। চ' আপোনালোকে ভিডিঅ' স্ক্ৰীন শেষলৈকে চাব আৰু সেইটো কাৰণে কৈছোঁ আপোনালোকে সেই ভিডিঅ'টোত ক্লিক কৰিছে আপোনালোকে মোৰ থাম্বনেইলটো চাই হয় নাই আৰু সেই থাম্বনেইলটো যেনেকৈ লিখা আছে এনেকুৱা আপোনালোকক টিপছ দিম আৰু সেই টিপছটো আপোনালোকে একেলগে চাই থাকিব, আপোনালোকে সম্পূৰ্ণ কথাবিলাক গম পাই যাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে কোনো টেনশ্যন কৰিবলগীয়া দৰকাৰ নাই আৰু আপোনালোকৰ কাৰণে মই বেষ্ট আপোনালোকৰ কাৰণে মই টিপছ লৈ আনিছোঁ আৰু সেই টিপছটো আপোনালোকে ফ'ল' কৰক। চ' আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। আপোনালোকে যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেনেহ'লে সকলো কথা আপোনালোকে ডিটেইলি আপোনালোকে গম পাই যাব আপোনালোকৰ আৰু যিটো মনত যে এমাহত ইণ্টাৰভিউ এমাহৰ আগত আপোনালোকে নিজকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে বা কেনেকৈ মেইনটেনেঞ্চ নিজকে কৰি থ'ব লাগে। চ' আপোনালোকৰ সকলো তাত আপোনালোকে সেই ভিডিঅ'টোত ক্লিয়াৰ হৈ যাব। চ' আপোনালোকে নিশ্চয় আৰু যদি মোৰ আজি কোৱা যদি আপোনালোকে টিপছবিলাক যদি ফ'ল' কৰে তেনেহ'লে আপোনালোকৰ নিশ্চয় 30 ছেকেণ্ড হ'লে আপোনালোকৰ সময় কমিবই কমিব। চ' আপোনালোকে ভিডিঅ' শেষলৈকে স্ক্ৰীনলৈকে চাই থাকিব। চ' গাইজ ফাৰ্ষ্ট অফ অল যদি আপোনালোকক মই টিপছ দিবলৈ যায় তেনেহ'লে আপোনালোকে যদি সদায় লং ডিষ্টেঞ্চ যদি ৰানিং কৰি আছে তেনেহ'লে আপোনালোকে বন্ধ কৰক। ফাৰ্ষ্ট অফ অল আপোনালোকে এতিয়া যিমান পাৰে আপোনালোকে লং ডিষ্টেঞ্চ ৰানিং কৰাৰ পৰা আপোনালোকে অলপমান বিৰত থাকক। কাৰণ যদি আপোনালোকে সপ্তাহত যদি 5 দিন বা 6 দিন যদি সদায় যদি আপোনালোকে যদি লং ৰানিং যদি কৰি আছে তেনেহ'লে আপোনালোকৰ স্পীড এতিয়া নাবাঢ়িব আৰু এই কেইদিন আপোনালোকক লাগে স্পীড ৱৰ্কআউট আৰু সেইটো কাৰণে আপোনালোকক মই লং ৰানিং কৰিবলৈ কোৱা নাই। কাৰণ আপোনালোকে এতিয়া যদি লং ডিষ্টেঞ্চ যদি আপোনালোকে যদি ৰানিং কৰি থাকে তেনেহ'লে আপোনালোকৰ হয় মই গম পাওঁ আপোনালোকে ৰানিংটো কৰি থাকিব পাৰিব, আপোনালোকে ৰানিং কোৱালিফাই কৰিব পাৰিব। মই কোৱা নাই যে আপোনালোকে যদি লং ডিষ্টেঞ্চ যদি মাৰে তেনেহ'লে আপোনালোকে ডিছকুৱালিফাই হ'ব, মই কোৱা নাই আপোনালোকে সম্পূৰ্ণকৈ কোৱালিফাই হ'ব। কিন্তু কি হ'ল আপোনালোকৰ এতিয়া এই কেইদিন আপোনালোকক লাগে ৰানিং স্পীড আপোনালোকে কেনেকৈ ভৰাব পাৰিব তাৰ ওপৰত লক্ষ্য কৰি আপোনালোকে প্ৰেক্টিচটো কৰিব লাগিব। চ' 2 নম্বৰ পইণ্টটো হ'ল আপোনালোকে এইকেইদিন যিমান পাৰে আপোনালোকক সপ্তাহত প্ৰায় 4 দিন 5 দিন আপোনালোকে যিমান পাৰে স্পীড ৱৰ্কআউট কৰিবলৈ শিকক আৰু এই স্পীড ৱৰ্কআউট কেনেকৈ কৰা হয় কিন্তু সেই ভিডিঅ' আপোনালোকক ক'লে মানে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। চ' আপোনালোকৰ কাৰণে যদি আপোনালোকক যদি লাগে আপোনালোকে মোক কমেণ্টত জনাব। আপোনালোকৰ কাৰণে মই স্পেচিয়েলি ৰানিং এইকেইদিন মানে যিমান পাৰে ইমান সোনকালে আপোনালোকক মই ৰানিং স্পীড কেনেকৈ ভৰাব পাৰে আপোনালোকে যদি ফ'ল' কৰা তেনেহ'লে আপোনালোকক মই অতি সোনকালে আপোনালোকক মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দি দিম আপোনালোকে যদি লাগে। আৰু 3 নম্বৰ হৈছে আপোনালোকৰ ডাইট। আপোনালোকে ডাইট পূৰা মেইনটেইন কৰক আৰু যদি আপোনালোকে ডাইট মেইনটেইন নকৰে তেনেহ'লে আপোনালোকৰ অনাগত যিটো ইণ্টাৰভিউ হ'বলৈ গৈ আছে সেই ইণ্টাৰভিউসমূহত আপোনালোকৰ কিন্তু যিমান আপোনালোকে আশা কৰি তাতকৈ বহুত গুণে আপোনালোকৰ আশাটো শেষ হৈ যাব। চ' সেইটো কাৰণে আপোনালোকে ডাইট মেইনটেইন কৰক আৰু কাৰ্বহাইড্ৰেট যিটো আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন আৰু আপোনালোকে ৰানিং কৰি আছে বুলি আপোনালোকৰ ডাইট যদি কম খাইছে তেনেহ'লে আপোনালোকে পিছত কিন্তু পস্তাব। কাৰণ আমাক যিটো ৱৰ্কআউট কৰি আছোঁ আৰু আপোনালোকে যিটো ৰানিং ৱৰ্কআউট কৰি আছে সেই ৰানিং ৱৰ্কআউটক লৈ আপোনালোকে খাদ্য যিমান প্ৰয়োজন ইমানখিনি আমাৰ শৰীৰত যিমানখিনি আমাৰ প্ৰয়োজন হয় সিমানখিনি আপোনালোকে ডাইট মেইনটেইন কৰক। আৰু ডাইটৰ ভিতৰত যদি আপোনালোকে ল'বলৈ যায় তেনেহ'লে আপোনালোকে জানে কাৰ্বহাইড্ৰেট আপোনালোকে বিশেষকৈ কাৰ্বহাইড্ৰেট আপোনালোকে ক'ত পায় আপোনালোকে নিশ্চয় জানে, ভাত ৰুটি এইবিলাকত আমাৰ কাৰ্বহাইড্ৰেট পোৱা যায়। চ' আপোনালোকে যিমান আপোনালোকৰ শৰীৰে কিমানখিনি কাৰ্বহাইড্ৰেট লাগে সেই কাৰ্বহাইড্ৰেট আপোনালোকে গ্ৰহণ কৰক আৰু আপোনালোকে মেইনলি আপোনালোকে পানী যিমান খাব পাৰে আপোনালোকে পানীটো খাই থাকক। আৰু বিশেষকৈ ল'ৰাবিলাকে খাই থকা মই দেখোঁ কিন্তু ফিমেল কেণ্ডিডেটসকলক ইমানখিনি পানী খোৱাৰ সিহঁতে মানে বেছি পানী খোৱাটো মই
দেখা নাই। সেইটো কাৰণে কৈছোঁ ফিমেলসকলক আপোনালোকে যিমান পাৰে পানী খাবলৈ শিকক। আপোনালোকে পিয়াহ নালাগিলেও পিয়াহ নালাগিলে আপোনালোকে খাবলৈ শিকক, অভ্যাস কৰক আপোনালোকে নিশ্চয়। আপোনালোকে প্ৰায় কমচে কম দিনত 3 লিটাৰ বা 2 লিটাৰ মিনিমামটো আপোনালোকে 2.5 লিটাৰ 3 লিটাৰ খাবই লাগে। আৰু যিমান পাৰে আপোনালোকে পানী খোৱাটো আপোনালোকে অভ্যাস কৰক। আৰু পানী খাইছোঁ বুলি একদম অভাৰকৈ নাখাব, আৰু আপোনালোকে ৰাতি বেছি পানী নাখাব। যদি ৰাতি বেছি পানী খায় তেনেহ'লে আপোনালোকে আকৌ খোৱাৰ টাইমত আপোনালোকৰ ডিষ্টাৰ্ব হ'ব, আকৌ পেচাব লাগি থাকিব, আৰু আপোনালোকে ৰাতিপুৱা উঠি আকৌ ৰানিং কৰিবলৈ যাবলৈ অসুবিধা হ'ব। কাৰণ ৰাতি আপোনালোকে পেচাব লাগি থাকিব সঘনাই। চ' আপোনালোকে যদি ৰাতি বেছি পেচাব লাগিব, সেইটো কাৰণে আপোনালোকে বেছি পানী নাখাব ৰাতি সময়ত কৈছোঁ আপোনালোকক। কিন্তু দিনত যিমান পাৰে আপোনালোকে পানী খাবলৈ শিকক। কাৰণ যদি আৰু এই পানীৰ লগত আপোনালোকে খাব পাৰে এটা বস্তু, এইফালে এইটো ইলেক্ট্ৰল। আপোনালোকে সেই ইলেক্ট্ৰল খাব পাৰে, আৰু মই ইউজ কৰি আছোঁ যিহেতু। আপোনালোকে যদি ইলেক্ট্ৰল খায় তেনেহ'লে আপোনালোকৰ এটা বেনিফিট হ'ব, আৰু দুটা বেনিফিট মই যিটো পাইছোঁ মোৰ শৰীৰৰ কাৰণে দুটা বেনিফিট হৈছে। সেই বেনিফিট হৈছে বন্ধুসকল, আপোনালোকে যদি পানীৰ লগত যদি ইলেক্ট্ৰল যদি আপোনালোকে খায় তেনেহ'লে কি হ'ব, যিটো আমি ৰানিং কৰোঁতে যিটো আমাৰ পানী ৱেষ্ট হয়, যিটো ঘাম হৈ যিটো পানী ৱেষ্ট হয়, সেই পানীটো কি হয়, সি ৰিকভাৰ কৰি দিয়ে। মানে যিটো ইলেক্ট্ৰল যদি আমি খাওঁ, এই ইলেক্ট্ৰল খালে মানে আমাৰ কি হ'ব, আপোনালোকৰ ৰিহাইড্ৰেশ্যন হ'ব নিদিয়ে। চ' আপোনালোকে ল'ব পাৰে পানীৰ লগত মিক্স কৰি। যিটো নেকি ৱৰ্কআউট আপোনালোকে কৰিবলৈ যায় তেনেহ'লে আপোনালোকে বটলত ভৰাই পানীৰ লগত মিহলি আপোনালোকে লৈ যাব পাৰে, আৰু আপোনালোকে খাব পাৰে। আৰু মই খাই আছোঁ, তাৰ আপোনাৰ কোনো ডাউট কৰিবলগীয়া কোনো বিষয় নহয়, কাৰণ মই খাই আছোঁ, তাত মই এতিয়ালৈকে ছাইড ইফেক্ট পোৱা নাই। আৰু 2 নম্বৰ, তাৰ পেচাব জ্বলা পৰা এটা সমস্যা আমাৰ দেখা পোৱা যায়। চ' আপোনালোকে যদি ইলেক্ট্ৰল লয় তেনেহ'লে আপোনালোকৰ পেচাব জ্বলা পৰাৰ পৰাও আপোনালোকে পৰা উপকাৰিতা হ'ব পাৰে। আৰু আপোনালোকে আৰু খাব পাৰে পানীৰ লগত মিক্স কৰি আপোনালোকে নেমু টেঙা যদি আপোনালোকে মিক্স কৰি তাৰ লগত অলপমান চেনি আৰু অলপমান নিমখ যদি আপোনালোকে খাব পাৰে তেনেহ'লে বহুত উপকাৰিতা হ'ব। আপোনালোকৰ যিটো পানী আমাৰ ৱেষ্ট হয়, সেই পানী ৰিকভাৰ কৰাত বহুত সহায়ক হয়। আৰু মেইন 4 নম্বৰ টিপছটো হৈছে বন্ধুসকল, আপোনালোকে এইকেইদিন নিজকে ইঞ্জুৰিৰ পৰা বাচি ৰাখক। ইঞ্জুৰিৰ পৰা আপোনালোকে সেইটো কাৰণে বাচি ৰাখক। এইকেইদিন যদি আপোনালোকে ইঞ্জুৰি হয় তেনেহ'লে আপোনালোকে ৰানিং কৰিব যাবলৈ অসুবিধা হ'ব, নিজকে বহুত ডিপ্ৰেশ্যন হোৱাৰ লগে লগে আপোনালোকে ৰানিং কৰিবলৈ যাবলৈ মন নাযাব। চ' আপোনালোকে বহুত লোকচান হ'ব। চ' সেইটো কাৰণে আপোনালোকে এতিয়া নিজকে ছেফটি ৰাখক, ইঞ্জুৰিৰ পৰা বাচি ৰাখক। কাৰণ আপোনাৰ সপোনৰ কাৰণে, আপোনাৰ যিটো সপোন দেখি গধূলি যিটো আপোনালোকে ৰানিং কৰিব গৈছে, সেই আপুনি যদি ৰানিং কৰিব গৈছে, তো আপোনাৰ ৰানিঙৰ ওপৰত আপোনাৰ ঘৰখনৰ সম্পূৰ্ণ ভৰসা হৈ আছে। যিটো আপুনি সপোন দেখি আছে, সেই সপোনৰ লগত আপোনালোকৰ সকলো মা দেউতা, আপোনাৰ সকলো ঘৰ সদস্য আপোনাৰ ওপৰত কিন্তু সপোন দেখি আছে। চ' যদি এই হয় তেনেহ'লে আপোনালোকৰ কাৰণে বহুত যিটো সপোন দেখি আছে, সেই সপোন আপোনালোকৰ নিৰখা হ'ব পাৰে। চ' বন্ধুসকল, আপোনালোকে নিজকে ছেফটি ৰাখক। আপোনালোকে বিশেষকৈ ল'ৰাবিলাক এইকেইদিন বেছি লং জাৰ্ণি নকৰিব। ফিমেলবিলাকেতো ইমান বেছি লং জাৰ্ণি নকৰে, বা সিহঁতে ফুটবল, ক্ৰিকেট, ভলীবল ইত্যাদি সিহঁতে নেখেলে। চ' আপোনালোকক কৈছোঁ বন্ধুসকল, আপোনালোকে এইকেইদিন যিমানেই যি নহওক লাগিলে আপোনালোকে যিমান ওচৰত পাজৰত ক'ৰবাত খেল ধেমালি হ'লে আপোনালোকে তাত নাযাব। কাৰণ ইঞ্জুৰি হ'লে আপোনালোকৰ কিমান লোকচান হ'ব আপোনালোকে নিশ্চয় গম পায়। আৰু যিটো সপোনৰ কাৰণে আপুনি সদায় দিনে ৰাতিয়ে লাগি আছে, আৰু সেই সপোনৰ লগত আপোনালোকৰ ঘৰখনৰ লগত জড়িত হৈ আছে। চ' আপোনালোকে যদি ইঞ্জুৰি হ'লে আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ লগতো ঘৰখনো বহুত ক্ষতি হ'ব। চ' আপোনালোকে নিজকে ছেফটি ৰাখক, নিজকে এইকেইদিন ইঞ্জুৰিৰ পৰা বাচিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে এই টিপছসমূহৰ ভিতৰত সেইটো কাৰণে মই এড কৰিছোঁ। আপোনালোকে এই টিপছ কেইটা যদি আপোনালোকে ফ'ল' কৰে তেনেহ'লে নিশ্চয় আপোনালোকে ৱৰ্কআউট কৰিবলৈ সদায় মন যাব। আৰু যিমান পাৰে আপোনালোকে ইণ্টাৰভিউত 30 ছেকেণ্ড হ'লে আপোনালোকৰ টাইম কমত আপোনালোকৰ বহুত সহায়ক হ'ব। আপোনালোকে সেইকেইটা টিপছ আপোনালোকে এই 20 দিন 25 দিন আপোনালোকে ফ'ল' কৰক, নিশ্চয় আপোনালোকৰ পাৰফৰ্মেঞ্চ বহুত ভাল হ'ব। আৰু আপোনালোকে যদি স্পীড ৱৰ্কআউট এই কেইদিন কেনেকৈ কৰিব লাগে, চ' আপোনালোকে লাগে তেনেহ'লে কমেণ্টে জনাবলৈ নাপাহৰিব। আপোনালোকক মই দিবলৈ চেষ্টা কৰিম যিমান সোনকালে। চ' কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই, যদি ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব বা মৰম কৰি দিলে, মই এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ লগত সদায় দিবলৈ চেষ্টা কৰিম আৰু নিজকে মটিভেট পাইছোঁ। আপোনালোকে যিমান পাৰে মোক
ছাপোৰ্ট কৰি যাওক আৰু আপোনালোকৰ কাৰণে মই বহুত ভাল এনেকুৱা ভিডিঅ' ইনফৰ্মেটিভ বা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকক আগত লৈ আনিবলৈ চেষ্টা কৰিম। চ' বাই বাই, লগ পাম আৰু এনেকুৱা নেক্সট ভিডিঅ'তে। জয় আই অসম, বন্দে মাতৰম।